জীৱনত কেতিয়াও যিকোনো প্ৰব্লেমৰ বহুত বেছি টেনশ্যন নল'ব, কিয়নো টেনশ্যন লৈ মানুহ সফল হৈ গ'লে পৃথিৱীৰ সকলো দুখী মানুহ সকলোতকৈ সুখী হ'লহেঁতেন। কিন্তু এইটো মনত ৰাখিব, কান্দিলে নহয়, চেষ্টা কৰিলেহে সফলতা পাব। আৰু জীৱনটো এবাৰেই পাইছে, কিবা কৰি দেখুৱাও। আজি পৰিস্থিতি বেয়া হ'লে কি হ'ব? এটা সময়ত পৰিস্থিতিক বদলাই দিয়ক। দুৰ্বল মানুহে নিজৰ অপমানৰ প্ৰতিশোধ কাজিয়া কৰি লয়, কিন্তু জ্ঞানী মানুহে নিজৰ অপমানৰ প্ৰতিশোধ তেওঁতকৈ বেছি সফল হৈ লয়। কেতিয়াবা বেয়া সময় আহিলে মনত ৰাখিব, প্ৰকৃতিও তেওঁৰ লগতহে খেলা খেলি ভাল পায়, যিজনে ভাল খেলুৱৈ হয়। জীৱনত পিছলি পৰাটো বহুত ডাঙৰ কথা, কিয়নো পৰিলেতো ওপৰত উঠিবই লাগিব। তেওঁৰ সপোন হৈয়ে ৰয়, যিজনে সপোন দেখাৰ নামত শুৱে। হ'ব পাৰে সময় ফ্ৰী, কিন্তু ই বহুত মূল্যৱান হয়। সময় সকলোৰে বাবে সমান, কিন্তু সকলোৰে অকাত সমান নহয়, কিয়নো কিছুমানে ইয়াক ভালকৈ ব্যৱহাৰ কৰে আৰু কিছুমানে ইয়াক বৰবাদ কৰি এৰি দিয়ে। আৰু যিজনে সময় বৰবাদ কৰি এৰি দিয়ে, তেওঁক সময়ে বৰবাদ কৰি জীয়াই থাকিবলৈ এৰি দিয়ে। আৰু সেইকাৰণে জাগক, উঠক, যেতিয়ালৈকে আপোনাৰ লক্ষ্য নাপায়। সপোন দেখাজনক নহয়, সপোন পূৰণ কৰাজনক মনত ৰাখে। ডাঙৰ ডাঙৰ কথা কোৱাজনক নহয়, ডাঙৰ কাম কৰাজনক মনত ৰাখে। যেতিয়া বুৰঞ্জীক মনত কৰা যাব, তেতিয়া কি আপোনাৰ নামৰ থাকিব? এনেকুৱা কি কৰিছে কি আপুনি যোৱাৰ পিছত মানুহে আপোনাক মনত ৰাখিব? না কামত মন লগায়, না পঢ়াত মন লগায়, কেৱল মনত এটা ভয়, কি মানুহে কি ক'ব। ধিক্কাৰ এনেকুৱা জীৱনক, কি মানুহে কি ক'ব। দুনিয়াত সকলোতকৈ বেছি সপোন এইটো কথাই ভাঙিছে, কি মানুহে কি ক'ব। আপোনাৰ যোগ্য আছিল এটা ভাল জীৱনৰ, কিন্তু মানুহে কি ক'ব এইটো ভাবি তাকো হেৰাই পেলালে। আজিৰ পৰা আপুনি এইটো কৰক যিটো আপোনাৰ মনটোৱে কয়, কিয়নো এই পৃথিৱীত এনেকুৱা এজন মানুহ নোলাব যাৰ ডাঙৰ ডাঙৰ সপোন নাই। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।